নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মই জিন্তি দেৱীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনালোঁ আটাৰ গোলগোলা বা আটাৰ লাডু। ইয়াৰ বাবে মই এটা পাত্ৰত গুড়, পানী আৰু নিমখ দি মিহলাই ল'ম। মই ভালদৰে হাতখন ধুই আহিলোঁ আৰু এতিয়া এইখিনি মই মিহলাম। যিহেতু মই গুড়খিনি গলাই লোৱা নাই, সেইবাবে মিহি মিহিকৈ মিহলাব লাগিব। এয়া মিহলোৱা হৈ গ'ল। এতিয়া ইয়াতে আটাখিনি দি দিম। প্ৰায় 1.5 বাটিমান আটা আছিল, এইখিনি ইয়াতে মিহলাই দিছোঁ। ইয়াৰ বাবে মই কুহুমীয়া পানী ব্যৱহাৰ কৰিম, যিহেতু কুহুমীয়া পানী দিলে লাডুটো খাবলৈ বেছি ভাল হয়। কুহুমীয়া পানী দি ইয়াতে ভালদৰে মিহলাই ল'ব লাগিব। আপোনালোকে যদি ফেচবুকত চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিব বুলি আশা ৰাখিলোঁ আৰু ইউটিউবত চালে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। এইদৰে এইখিনি মিক্স কৰি ইয়াতে দিব লাগিব বেকিং ছ'ডা। আধা চামুচমান বেকিং ছ'ডা দি দিছোঁ। তাৰপিছত এইদৰে মিহলি কৰিছোঁ আৰু এতিয়া এইখিনি 1 ঘণ্টামানৰ বাবে থৈ দিম। 1 ঘণ্টাৰ পিছত আহিলোঁ বনাবলৈ। প্ৰথমে তেলখিনি কেৰাহীত গৰম দি দিছোঁ আৰু প্ৰথমে অলপমান দি চাইছোঁ তেলখিনি গৰম হৈছে নে নাই। দেখিছে নহয়, প্ৰায় হৈছে গৰম আৰু অলপমান গৰম হ'লে হ'ব। দেখিছে নহয়, অলপমান টাইম লাগিলে লাডুটো উঠি আহোঁতে, মানে অলপমান বাকী আছে আৰু। তেলখিনি ইতিমধ্যে মোৰ গৰম হৈ গ'ল আৰু এতিয়া বনাবলৈ আৰম্ভ কৰিলোঁ। যিমানখিনি সম্ভৱ গোল গোলকৈ দিবলৈ চেষ্টা কৰিব। মোৰ অৱশ্যে অভ্যাস নাই, সেইবাবে বেছি গোল হোৱা নাই। আপোনালোকে যিমানখিনি সম্ভৱ গোল কৰিবলৈ চেষ্টা কৰিব। এইদৰে মই ভাজি আছোঁ। জুইটো মিডিয়াম ৰাখিব। বেছিকৈ জুই দিলে সোনকালে দহি যাব, সেইকাৰণে কমকৈ জুই দি এইখিনি ভাজিব লাগিব ভালদৰে হোৱালৈ। কেৰাহীটো ডাঙৰ ল'লে বেছিকৈ দিব পাৰি, কিন্তু মোৰ কেৰাহীটো সৰু, সেইবাবে 4টাকৈ ভাজি আছোঁ। এইদৰে গোটেইখিনি ভাজিম। আপোনালোকে কিন্তু এই লাডুবিধ বনাবলৈ গুড়ৰ সলনি চেনি আৰু আটাৰ সলনি ময়দাও ব্যৱহাৰ কৰিব পাৰে। শেষৰখিনি সৰু সৰুকৈ গোটেইখিনি দি দিছোঁ। এই লাডুটো কাৰ প্ৰিয়, প্লিজ কমেণ্ট কৰি জনাব। মই কিন্তু এই লাডুটো খাই বহুত ভাল পাওঁ। বিশেষকৈ গাখীৰ চাহৰ লগত খাই মই বৰ ভাল পাওঁ। গোটেইখিনি মই ভাজি ল'লোঁ আৰু আপোনালোকক এটা ভাঙি দেখুৱাম কেনেকুৱা হৈছে। এয়া দেখিছানে, বৰ মচমচীয়া হৈছে। সঁচাকৈ বহুত টেষ্টি হৈছিলে খাবলৈ। এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ মোৰ পেজটি ফ'ল' কৰিব আৰু চোৱাৰ বাবে ধন্যবাদ। বাই বাই।